জিলাখনত চলি থকা ভুৱা চিকিৎসকৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু যোৱাকালি আৰু আজি পুৱা আমি দুটা অভিযান চলাইছিলোঁ আৰু যোৱাকালি চলোৱা যিটো অভিযানত আমি এজন ব্যক্তি তেওঁ নিজকে এজন গেষ্ট্ৰএন্টাৰলজিষ্ট আৰু ডায়েবেটিছৰ এজন বিশেষজ্ঞ চিকিৎসক ৰূপে তেওঁ ইয়াত কাৰ্যৰত হৈ আছিলে। তেওঁৰ নাম হ'ল পংকজ চৌধুৰী। বৰ্তমানলৈকে আমি এই অভিযান অব্যাহত ৰাখিছোঁ আৰু অধিক তথ্য লাভ কৰিছোঁ জিলাখনত যিসকলে বিভিন্ন অঞ্চলত সাধাৰণ লোকক সৰ্বশ্ৰান্ত কৰি ভুৱা চিকিৎসা আগবঢ়াই ধন ঘটাৰ যি অবৈধ এটা প্ৰৱণতা চলিছে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ হৈছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰতাবানগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ।